প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে লোভৰ পৰিণাম। বহু দিনৰ আগৰ কথা। চন্দনপুৰ নামেৰে এখন গাঁৱত মনেশ্বৰ নামেৰে এজন বৰ দুখীয়া খেতিয়ক আছিল। মনেশ্বৰে তাৰ সৰু ঘৰখন বৰ দুখ কষ্টৰ মাজেৰে পোহপাল দিছিল। মনেশ্বৰে তাৰ সৰু ঘৰখন পোহপাল দিবলৈ হাবিৰ ঘাঁহ বন কাটি বিক্ৰী কৰিছিল। এদিনাখনৰ কথা। এদিনাখন মনেশ্বৰে প্ৰতিদিনে ঘাঁহ কাটিবলৈ অহাৰ নিচিনাকৈ সেইদিনাখনো মনেশ্বৰে ঘাঁহ কাটিবলৈ বুলি হাবিলৈ আহিলে। মনেশ্বৰে হাবিত ঘাঁহ কাটিবলৈ সোমোৱাৰ পাছত এজাক বৰষুণ আহিলে। ঘাঁহ কাটিবলৈ হাবিত সোমাইছিলোহে মাত্ৰ, বৰষুণ জাকে আহিল দেখোন। কি কৰোঁ? সেই বৰগছজোপা তলতেই কাটোঁ। সেই বৰগছজোপা তলতে কাটিলে বৰষুণৰ পৰা অকণমান হ'লেও পৰিত্ৰাণ পাম। সেইবুলি সেইদিনাখন মনেশ্বৰে ডাঙৰ বৰগছজোপা তলতে ঘাঁহ কাটিবলৈ আৰম্ভ কৰিলে। কিন্তু মনেশ্বৰে বৰগছজোপা তলত ঘাঁহ কাটি থাকোঁতে এটা ঘটনা ঘটিল। ক'ৰবাত কোনোবাই ফুচফুচাই কথা কৈ আছে। মনেশ্বৰে ইফালে সিফালে বহু চালে, কিন্তু ক'তো একো নেদেখিলে। মনেশ্বৰে মাতটো ভালকৈ কাণ পাতি শুনিলে যে কোনোবাই মনেশ্বৰক কিবা এটা কৈ আছে। তেতিয়া মনেশ্বৰে বহু সাহস গোটাই বৰগছজোপালৈ চাই ক'বলৈ ধৰিলে, কোন হয় আৰু কিয় এনেকৈ কৈ আছ? ভয় খাব নালাগে, মই তোৰ অকণো অনিষ্ট নকৰোঁ। মই এটা দৈত্য। মই তোৰ দুখ আৰু তোৰ সততা দেখি মই তোক অকণমান ধন দিব বিচাৰিছোঁ, কিন্তু তই মোক এটা কথা দিব লাগিব। আজিৰ পৰা যাতে এই বৰগছজোপাৰ তলত কোনোদিন আৰু ঘাঁহ নাকাটো। হ'ব দৈত্যৰাজ, আজিৰ পৰা আৰু মই ভৱিষ্যতে এই ভুল কেতিয়াও নকৰোঁ দৈত্যৰাজ। ঠিক আছে, আৰু তই এতিয়া যা। এই বৰগছজোপাৰ তলৰ গুফাত বহুতো ধন সম্পত্তি পৰি আছে, তাৰ পৰা তোৰ যিমান প্ৰয়োজন সিমান লৈ লওঁ। মনেশ্বৰে দৈত্যৰাজৰ আদেশ পাই সেই বৰগছজোপা তলৰ গুফাৰ পৰা অকণমান ধন উলিয়াই আনন্দ মনেৰে ঘৰলৈ বুলি ৰাওনা হ'ল। মনেশ্বৰে দৈত্যৰাজৰ পৰা আনা ধনবোৰ তাৰ ঘৈণীয়েকক দেখুৱাই হাবিৰ মাজত ঘটা সকলো ঘটনাৰ কথা ঘৈণীয়েকৰ আগত বিৱৰি ক'লে। এতিয়া বুজিছানে? এতিয়া আমি বহু ধনী হৈ পৰিম, বুজিছ? মনেশ্বৰৰ ঘৈণীয়েকে গিৰিয়েকৰ হাতত ইমানবোৰ ধন দেখি মনতে বৰ আনন্দ পালে। মনেশ্বৰে সেইদিনাখনৰে পৰা বৰ সুখেৰে থাকিবলৈ ল'লে। আৰু ইফালে গাঁৱৰ সকলো মানুহে এটাই ভাবিছে, মনেশ্বৰ ইমান ঘপককৈ ধনী হ'ল কেনেকৈ? মনেশ্বৰৰ চুবুৰীয়া বন্ধু আছিল ৰতন, আৰু ৰতন এজন বৰ লোভীয়া স্বভাৱৰ মানুহ আছিল। ৰতনেও মনেশ্বৰৰ ধনী হোৱাৰ ৰহস্যৰ কথা জানিবলৈ বহু চেষ্টা চলাইছে। আৰু ইফালে ৰতনৰ ঘৈণীয়েকেও মনেশ্বৰৰ ঘৈণীয়েকৰ মুখৰ পৰা সিহঁতৰ ধনী হোৱাৰ ৰহস্যৰ কথা জানিবলৈ বহু চেষ্টা চলাই আছে, কিন্তু ক'তো সফল হ'ব পৰা নাই। বুজিছেনে? আপুনিনো কেনেকুৱা মানুহ? মাত্ৰ অকণমান ধনেৰে জানো গোটেই জীৱন চলিব? আপুনি নহ'লে কাইলৈ আকৌ এবাৰ দৈত্যৰাজৰ ওচৰলৈ যাওক। এইবাৰ ক'ব যে এটা আমাক ধুনীয়া ঘৰ লাগে বুলি। ঘৈণীয়েকৰ কথা শুনি মনেশ্বৰ বৰ দুমোজাত পৰিল, কাৰণ দৈত্যৰাজক মনেশ্বৰে কথা দি থৈ আহিছে। হেৰা, শুনিছানে? ইমান লোভ কৰা ভাল নহয়। আমাৰ হাতত যি ধন আছে এয়াই আমাৰ বাবে বহুত। মনেশ্বৰে তাৰ ঘৈণীয়েকক বহু বুজালে, কিন্তু নাই, ঘৈণীয়েকৰ আগত মনেশ্বৰ হাৰ মানিব লগা হ'ল। হ'ব দিয়া, কাইলৈ এপাক গৈ আহিম তেনেহ'লে।
পিছদিনাখন মনেশ্বৰে তাৰ ঘৈণীয়েকৰ কথা মতে হাবিলৈ যাওঁতে তাৰ পাছে পাছে ৰতনো গ'ল। কাৰণ ৰতনে মনেশ্বৰক মনে মনে অনুকৰণ কৰি আছিল। মনেশ্বৰে আগৰবাৰৰ নিচিনাকৈ বৰগছৰ তলত ঘাঁহ কাটি থাকোঁতে আকৌ দৈত্যৰাজে উপস্থিত হ'লহি। হে ৰামনেশ্বৰ, তই দেখোন মোক কথা দি গৈছিলি, তেনেস্থলত তই আকৌ আহি এই বৰগছৰ তলত ঘাঁহ কাটিছহি। তেতিয়া মনেশ্বৰে তাৰ ঘৈণীয়েকৰ যি ইচ্ছা সেই সকলো কথা দৈত্যৰাজৰ আগত প্ৰকাশ কৰিলে। ঠিক আছে, এতিয়া তই ঘৰলৈ যা আৰু তোৰ ঘৈণীৰ সকলো ইচ্ছা পূৰণ হ'ব। যা এতিয়া। মনেশ্বৰৰ ধনী হোৱা আঁৰৰ ৰহস্য মানে এয়া। আৰু ইফালে সঁচাকৈ মনেশ্বৰৰ ভঙা চিঙা ঘৰটো এটা সুন্দৰ ঘৰলৈ পৰিৱৰ্তন হৈ পৰিল। মোৰ দেখোন দুচকু বিশ্বাস হোৱা নাই, মনেশ্বৰৰ সেই ভঙা চিঙা ঘৰটো এটা সুন্দৰ ঘৰলৈ পৰিৱৰ্তন হ'ল দেখোন। ৰতনে ঘৰলৈ আহি তাৰ ঘৈণীয়েকৰ আগত মনেশ্বৰৰ লগত ঘটা সকলো ঘটনাৰ কথা বিৱৰি ক'লে। ইমানখিনি জনাৰ পাছতো থৰ লাগিনো কি চাই আছ? যা সোনকালে সেই দৈত্যৰাজৰ ওচৰৰ পৰা ধন সম্পত্তি লৈ আগৈ। সেইদিনাখন ৰতনেও হাতত এখন কাঁচি লৈ সেই বৰগছৰ তলত ঘাঁহ কাটিবলৈ গ'ল। আৰু ৰতনেও মনেশ্বৰৰ নিচিনাকৈ সেই বৰগছজোপাৰ তলত ঘাঁহ কাটিবলৈ আৰম্ভ কৰিলে। ৰতনে এনেকৈ বৰগছৰ তলত ঘাঁহ কাটি থকা দেখি দৈত্যৰাজে সেইদিনা বুজিলে যে এই বৰগছৰ তলৰ ঘাঁহৰ ৰহস্য হৈ থকা। তোক কি লাগে ক? আৰু তই কোনোদিন এই বৰগছৰ তলত ঘাঁহ কাটিবলৈ নাহিবি। মোকো মনেশ্বৰৰ নিচিনাকৈ ধন সম্পত্তি লাগে। ঠিক আছে, এই বৰগছৰ গুহাৰ পৰা তোৰ যিমান ধনৰ প্ৰয়োজন সিমান ধন লৈ ল। হ'ব দৈত্যৰাজ। দৈত্যৰাজে দেখিলে যে লোভীয়া ৰতনে বস্তা ভৰাই ধন সম্পত্তি লৈ লৈছে। দৈত্যৰাজে কিন্তু ৰতনক একো নকলে। বহু ধন সম্পত্তি লৈ অহাৰ পাছত ৰতন আৰু তাৰ ঘৈণীয়েকৰ বৰ আনন্দ। হেৰি শুনিছেনে, আমি ধনৰ ধনী হলো বাৰু, কিন্তু এইবাৰ আকৌ যাওঁ, দৈত্যৰাজক ক'ব যে আমাক এটা ধুনীয়া ঘৰ লাগে বুলি। ঘৈণীয়েকৰ কথাত ৰতনে আকৌ এবাৰ বৰগছৰ তলত ঘাঁহ কাটিবলৈ গ'ল। হে ৰামনিচ, আকৌনো তোক কি লাগে? দৈত্যৰাজ, মোকো মনেশ্বৰৰ নিচিনাকৈ এটা ধুনীয়া ঘৰ লাগে। তেতিয়া দৈত্যৰাজে বুজিলে ই যে এটা লোভীয়া মানুহ, ইয়াৰ লোভ কেতিয়াও শেষ নহয়। তেতিয়া দৈত্যৰাজে ক'লে, ঠিক আছে, এইবাৰ মই তোৰ ইচ্ছা পূৰণ কৰি দিছো, কিন্তু এটা কথা মনত ৰাখিবি, আৰু দ্বিতীয়বাৰ ইয়ালৈ কেতিয়াও নাহিবি। তোৰ প্ৰাণ সংকটত পৰিব কিন্তু। দৈত্যৰাজে এইবাৰো ৰতনৰ ইচ্ছা পূৰণ কৰি দিলে। ৰতনৰ এটা ধুনীয়া ঘৰ, কিন্তু লোভীয়া ৰতনেনো ক'ত মানিব? সি আকৌ এবাৰ ধন বিচাৰি বৰগছৰ তললৈ গ'ল। মোক ধন লাগে, মোক আৰু ধন লাগে। মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হ'ব বিচাৰো, মোক আৰু ধন লাগে। এইবাৰ ৰতনে বৰগছৰ তলত বহুতো ঘাঁহ কাটিলে, কিন্তু এইবাৰ দৈত্যৰাজে আহি উপস্থিত নহ'ল। দৈত্যৰাজ উপস্থিত নোহোৱা দেখি খঙতে ৰতনে সেই বৰগছজোপাকে কাটিবলৈ আৰম্ভ কৰিলে। এবাৰ নে দুবাৰ কাটিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ, তেনেকুৱাতে ৰতন বেহুচ হৈ পৰিল। ৰাতিলৈকে ৰতন ঘৰলৈ ঘূৰি নহা দেখি ৰতনৰ ঘৈণীয়েকে মনেশ্বৰৰ ওচৰলৈ গৈ সকলো ঘটনাৰ কথা বিৱৰি ক'লেহি। মনেশ্বৰে সকলো কথা গম পোৱাৰ পাছত তাৰ বন্ধু ৰতনক বিচাৰি হাবিলৈ ৰাতিয়ে ওলাল আৰু গৈ দেখে যে ৰতন বৰগছৰ তলত বেহুচ হৈ পৰি আছে। আৰু ঠিক সেই সময়তে দৈত্যৰাজ উপস্থিত হৈ লোভীয়া ৰতনৰ যি লোভ সেই সকলো কথা মনেশ্বৰক ক'লে। তেতিয়া মনেশ্বৰে দৈত্যৰাজক কাবৌ কাকতি কৰি ক'লে যে তাৰ বন্ধুক ভাল কৰি দিব লাগে। দৈত্যৰাজ, মই আপোনাক কাবৌ কৰিছোঁ, মোৰ বন্ধুক ভাল কৰি দিয়ক। ঠিক আছে, মই এইবাৰ তোৰ মুখলৈ চাই ইয়াক ভাল কৰি দিছো। দৈত্যৰাজে ৰতনক ঠিক কৰি দিলে,
আৰু তাৰ পাছত দৈত্যৰাজে ক'লে, এই লোভিয়া ৰতনৰ যিমান ধন আছিল সকলো নাইকিয়া হৈ পৰিব আৰু মই আজিয়েই এই গছজোপা এৰি থৈ যামগৈ। তেনেকৈ কৈ সেইদিনাখন দৈত্যৰাজে চিৰ অদিনলৈ কৰবালৈ গ'লগৈ। বন্ধু মনেশ্বৰ, মই সঁচাই বৰ লোভীয়া আছিলো। আজি তই নোহোৱা হলে মোৰ কি দশা হল হয়। মোক ক্ষমা কৰি দিবি বন্ধু, মোক ক্ষমা কৰি দিবি।